এই না কেন এই মাজদা আমাৰ তিনি বছৰ হোৱা কথা আছিল যেহেতু আমাৰ ছোৱালীজনী কন্যা পাইছে সন্মানীয় সভাপতি সম্পাদক চাইখিনি নতুন মাটি উঠাই দিছে ট্ৰেক্টৰ নতুনকৈ ৰাস্তাই উঠাই দিছে ধূলিয়ে গৈছে পুৰা মানুহ বেছি নাই চাগে বহুত মানুহ আছে হা এই আমাৰ মহজতকৈ মানুহ কম হৈছে চাগে সন্ধিয়া সময়ত হ'বহে মানুহ মানুহ লাখৰ ওপৰত আছে আচ্ছা কি হৈছে কাৰো হৈছে নেকি সাংঘ কাপোৰ চা কাপোৰ লাগে দিলে গামোচা ওলাই আহিম আৰু বল বঢ়িয়া ভাল ন ছটাবিলাক হয় দেই এইফালে সোমাই যাবা মজা লাগিব এইপিনে সোমাই টেটু চাওঁ কেনেকৈ টেটু টেটুলৈ দাম আছে বোলে কোনটো ষ্টাইলৰ লাগে মাথা গৈ লাগে এই সাৰ ৰঙৰ মাথা গৈছে এই উঠিলে একোতে নালাগে জানা উঠিবি না চকৈত কেইটকা চকৈত 80 টকা চকৈত উঠিলে 80 টকা দেখি ভয় লাগে এইকেইটা আগত গ'লে দোকান অলপ হৈছে ন নহয় অলপে নহয় ভালকৈ হৈছে ট্ৰেইনত চব প্লাষ্টিকৰ বস্তু পায় পইচা কামালা পইচা চব পইচা কামালা ইয়াত মানে পইচা হ'লে চব পাবি ইয়াত চব সুবিধা ইণ্ডিয়ান ফাষ্ট ফুড হা অঁ চাওক কি বঢ়িয়াকৈ পুতলা ফিক্স প্ৰাইচ এইবিলাক চব 100 টকা লতাইছা লতাই মাৰিবি নি খাদ্য পৰীক্ষা কৰিছা এইখন চা ৰেষ্টুৰেণ্ট এইখন চা এইখন চেল্ফি নহয় তাক ভিডিঅ' কৰি দিছোঁ দে গাহীপতি হা গাহীপতি খাবি নেকি নাখাওঁ মই টিকেট পৰিছে চা চাবচোন গাহৰি মাংস প্ৰতিতে মানুহ বেছি গাহৰি মাংস প্ৰতি গাহৰি মাংস নাই মিছলা মাছ কম ডাঙৰ এই খাই আহিলোঁ পিছত আছে খাব মন গৈছে না খাব মন গৈছে না এতিয়া নাখাওঁ আৰু আহিলোৱে খাইছোঁ গৈ মাছবিলাক হা গৈ মাছটো ঘৰতে খাই থাকিব হ'লেও পাণ নিবলৈ গ'লে বোলে ফুলবিলাক কেনেকৈ গ'লে খাই পইচা পাই আহি আছোঁ প্ৰথম খাই আহিলোঁ ঘূৰি আহোঁ ন চবে মাতে থাকিছে কি ধুনীয়া দাম বহুত খাইছোঁ সন্ধিয়া আহি আছোঁ এক পিছত পলুটো 100 টকাকৈ চব 100 টকা মেইন গেটৰ ফালে সোমাই যাওঁ নমস্কাৰ ঠাণ্ডা ধুনীয়া নমস্কাৰ দিছে নমস্কাৰ হ'ব নমস্কাৰ কৈছোঁ ব'ল ইফালে মাজে ফালে ব'ল চাইডে চব সোমাই যাওঁ চব কি বস্তু আছে
বস্তু লোৱাহে বলাই এটা বলিয়ে হলা আহি বৰাই যাবা যি লাগে এজনা 1.5 লাখ টকা লয়া হা 1.5 লাখ টকা লয়া 1.5 লাখ টিকট লয়া নম্বৰ ওলাই কেনে নম্বৰটো নম্বৰ লাভ 1.5 লাখ টিকটৰ দাম আছে 20 টকা ফটো আপোনাৰ ভাগত যি লাগিব বঢ়িয়া লাগিছে আপুনি পাব আহি বঢ়িয়া খাদ্য কদম কলি আপোনাৰ নচিব আজমালি যে মানুহ অহা যোৱা কৰোঁতে চাওঁ বাৰীবিলাক মাটিবিলাক কেনেকুৱা হ'লে পেকা পেকি হৈ গ'ল কমাব লাগিছে যা ঘূৰা কোমল হৈছে ন দলিচা টাইপৰ নিচিনা ভাল বস্তু লৈ যান দা এই লৈ যা সোণৰ গহনা নিব খুব ভাল পাব মাইকীজনী নবৈ মাইকীজনী খুব ভাল পাব ডিঙিটো সৰু হৈ গৈছে বোলে লৈ যা বহুত দোকান আছে কি বস্তু কেইটা রামফল বুলি কয় ৰামফল গেষ্ট্ৰিক লিভাৰ গেছৰ কাৰণে ভাল অবান গেষ্ট্ৰিক খাবলৈ গেছ লাগে টেঙা টেঙা দি গুলি ভাল হয় পাক্কা কেনেকৈ বিক্ৰী কৰিছে এইবিলাক এই ভাতটো 50 হা 50 টকা গেছৰ কাৰণে পাক্কা ভাল হয়নে গোটেই 50 টকা কামুৰি খাব লাগে নে কেনেকৈ খাব লাগে ৰাতিপুৱা খালী পেটত এটা সময় খাই নে অলপ পানী খাই খালী পেটত ল 10 টকা ল 10 টকা ল যদি দে 50 টকা এই 10 টকাই আছে এটা কি এইটো কি সেই পূজা বস্তু এনেকৈ এটা গোটেইটো অলপ কামুৰি খালি হ'লা আৰু গোটেইটো কেনেকুৱা এই গোটেই কিয় লাগে গেছৰ কাৰণে খোৱা বস্তু নহয় অ কি বিক্ৰী নকৰা আমি বিক্ৰী কৰিম আকৌ হা 100 টকা itu di sana bela istilah ha lagi din satu masalah apa boleh gorisa eh bhal sosma deh bhal istilah notun istilah soya itu bakoli লৈছো আমি মানে এই বাকলিটো খালে মানে কি গেছৰ কাৰণে ভাল হয় মানে খালি পেটত খাব লাগে চাগে ভাল হ'লে খালি পেটত খাব ঠিকে হ'লিও আজি অসম খাদ্য খবৰ ওলাইছে এইটো আমি দুটুকা লৈছো এনে এটা খাই দিছো এইটো মানে হা ইফালে বাহিৰ পৰিৱেশ এইফালে যাম ইফালে আছে নেকি আৰু ঐ কিতাপবিলাক দেখা নাপালোচোন এইবিলাক নেকি কিতাপৰ ইফালে আছে নেকি ইফালে আছে চোন আৰু সিফালে হ'ব চাগে ইফালে সোমাই যাওঁ গ্ৰন্থ মেলা চাইছোঁ গ্ৰন্থ মেলা খাদ্য সভা যদি ন গ্ৰন্থ ওলাব না গ্ৰন্থ প্ৰতিবিলাক গৈ আছোঁ আমি এইখিনি যিমানখিনি চালোঁ আমি দি যি মানে বস্ত্ৰ মেলা চব মানে কাপোৰ কানি ওলাই টেপ টেপ পইচা এই ধুনীয়া দলিচা নিচিনা পুৰা আৰাম লাগিছে সঞ্জীৱনী এই ৰামায়ণত দেখুৱাই যে এই ৰামায়ণত দেখুৱাই যে সেইটো সঞ্জীৱনী নেকি ৰামায়ণত কয় যে কিমান কয় এইটো এইটো কি হয় মানে इसका फायदा क्या होता है इसका पानी खाते हैं हाँ खाते हैं इसका पानी क्या होता है जिससे पेट में गैस बनता है डायबिटीज जो उसके लिए काम करता है ये कितने का 30 रुपये का ये वाला कितना है डायबिटीज किबा किबि হ'ল এখন ৰেখা প্ৰকাশনৰ পাইছে এখন কিমান ডাঙৰ কিতাপ আহিছা চাওঁ কিতাপ চাওঁ ভাল ভাল কিতাপ পাম চাগে চাওঁ কিতাপ মানে যি কিতাপ লাগে চব পাবি ইয়াতে এই কম্পিটিশ্যন লেভেলৰ কিতাপবিলাক পাবি চব ইয়াতে 30 দিনত ইংৰাজী শিকি আহক শ্ৰীমদ হেৰাল সীমা নামৰীয়া ট্ৰয়াল এখন পঢ়িব লাগিব এখন হ'ল ভালকৈ পঢ়া হয় নাই
ইয়াৰ ওপৰত গাঁৱে গাঁৱে আলোচনা হ'ব লাগে ঠায়ে ঠায়ে আৰু ভ্ৰমণৰ মাজেদি আমি সাহিত্যত কেনেকৈ সাহিত্যৰ দিশটো কেনেকৈ আগবঢ়াই নিব লাগে সেয়া আমাৰ নিশ্চয়কৈ সাহিত্যপ্ৰেমী আৰু বিজ্ঞানপ্ৰেমী ব্যক্তিসকলে চিন্তন সাহিত্য আৰু মই ই বেছি এপ্ৰপ্ৰিয়েট হ'ব বুলি ভাবোঁ ইয়াৰ চিটাৰেচাৰ বুলি ক'ব লাগিব আৰু কম্পিটিটিভ বুকবিলাক আছে হিষ্ট্ৰী অফ এডৱাৰ্ড অসমবন্দী এখন অসমবন্দী ল'ব পাৰা চব কম্পিটিশ্যনৰ কাৰণে ন এখনো ভাল এখনো ভাল কিতাপ এখন ইংলিছ আছিলে অৱশ্যে ন এখন অসমীয়াত বনাই দিছে বিজ্ঞান অসমীয়া সাহিত্য তাৰ পৰা যদি আমি তিনিটা আমি এতিয়া ওলাই গৈছোঁ গ্ৰন্থমেলাৰ পৰা অলপ উঠাই দিছোঁ আৰু বেয়া চেয়া নাপাব আৰু বনাইছে ন আছে যে তাত ফটো দিম আমি মাজত চাবা কি মজা লাগিছে সুন্দৰ বনাইছে ন বঢ়িয়া বনাইছে জেগাখিনি ধুনীয়া বনাইছে দেখিও ভাল লাগিছে মাজত যাব নিদিয়ে চাই আছে খুব এইটোৱে ইয়াতে প্ৰগ্ৰাম চাম হ'ব চাগে এইখিনি এটা মাৰিবা ফটো কেটা আছে নহয় আৰু খিনি চা কি ধুনীয়া লাগিছে ধুনীয়া বনাইছে কিন্তু চা বঢ়িয়া লাগিছে বঢ়িয়া লাগিছে কিন্তু এটা ফটো উঠিব কেইটা চা ফটো উঠাতে কেইটা উস্তাদ আছে এখন হৈছে মেইন গেট চাক 12 বজাৰ অধিৱেশন অসম সাহিত্য সভা আমাকেইটা ক'ব লাগিব কেইটা এই নাই থাকে এই মাজতে ছোৱালীজনী কন্যা পাইছে তো গাইছ আজি আমি আপোনালোকক দেখুৱালোঁ মৰিগাঁৱত হোৱা আজি মৰিগাঁও 12 বজাত হৈছে অসম সাহিত্য সভা 71 অধিকাৰ চাওক লাষ্টৰ কথা আপোনালোকক মই বলো